নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে দেখি আছে বতৰৰ সিচুৱেচন একেবাৰে বেয়া হৈ আছে ওয়েদাৰ আমাৰ, আৰু এই ওয়েদাৰ যেহেতু আমাৰ বেয়া হৈ আছে, হঠাৎ ঠাণ্ডা হঠাৎ গৰম, যেহেতু আমাৰ এইকেইটা দিন আমাৰ এই অঞ্চলত গৰম দি আছে, আৰু মাজে মাজে যোৱা ৰাতি বৰষুণ আহিছিল যদি দিনটো বহুত গৰম হয়, ৰ'দ দিয়ে। গতিকে সেয়েহে আজি আমি যোৱা ৰাতিয়ে ভাবিলো এটা পইতা ভাতৰ ব্যৱস্থা কৰিম, আৰু সেয়েহে ৰাতি মানে বৌক কলো মোৰ লগত এয়া বৌ আৰু সেইকাৰণে পন্তা ভাতৰ ব্যৱস্থা কৰিছো। আৰু পন্তা ভাতৰ লগত আমি কিছুমান অলপ আইটেম লৈছো পইতা ভাত খোৱাৰ কাৰণে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্ক্ৰিপ্ট নকৰাকৈ। এয়া আমি নিমখ ললো ভাতত, কেঁচা জলকীয়া এটা আমি এনেকে ভাতত সানি দিম। আচলতে পইতা ভাত খাই বহুত ভাল লাগে, আৰু আপোনালোকে জানে পেট গৰম পেট নৰম মাথা ঠাণ্ডা, তো বেমাৰী আয়েতো মাৰে দাণ্ডা। তো সেইকাৰণে আমি সঁচাকে কি কৰিব লাগে, পেট নৰম কৰি ৰাখিব লাগে, শৰীৰটো আমাৰ গৰম হৈ থাকিব লাগে। এয়া আমি সানিলো ভাত। এয়া ভোগৰ গৰাকী ভগৱান, সেইকাৰণে ভগৱানৰ নাম লৈ আমি খাব লাগে ভোগ। এয়া পিঁয়াজ কাটি লৈছো আমি টুকুৰাকৈ। এইখন আমাৰ বৰা ভাজি, এইটো আমাৰ মুগ মচুৰৰ দাইল বটি, এইটো বটি লৈছো আমি বঢ়িয়াকে। এইটো কিন্তু আনকমন এইখন, এইটো ইয়াতে আছে আমাৰ মিঠি গুটি আৰু মগু দাইল আৰু আলমণ্ড, এই তিনিওবিধ লগাই আমি এইটো বটিছো। আৰু আমি কিন্তু পটাত বটিছো দে, মিক্সিত বটা নাই, পটাত বটিছো। আচলতে মিঠি গুটিয়ে আমাক বিভিন্ন শৰীৰৰ বেমাৰৰ পৰা ই ৰোগমুক্ত কৰি ৰাখে, সেইকাৰণে মিঠি গুটি মানুহে খাব লাগে। আৰু আমি প্ৰায়ে ঘৰত আমাৰ মিঠি গুটিটো চলে, আমি এনেকে বটি কেনেও খাওঁ, আৰু মাজে সময়ে আমি মিঠি গুটি তিয়াই থৈ আমি ৰাতিপুৱা খালী পেটতো খাওঁ। এইটো নেচেৰা আৰু আলু ভাজি। আৰু ৰাতিপুৱা যদি আপোনালোকে ইয়াতে নহৰু ৰাখিছো, আপোনালোকে দেখিছে, ৰাতিপুৱা যদি আমি নহৰু খালী পেটত খাওঁ তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ যেনে এচিডিটিৰ সমস্যাও আমাৰ নোহোৱা হয়। তাৰপিছত যিবিলাকৰ লেট্ৰিন কনষ্টিবিউচনৰ প্ৰব্লেম থাকে, লেট্ৰিন খোলোচা নহয়, তো তেতিয়াও আমাৰ নহৰুটো ভাল। তাৰপিছত হাই ব্লাড প্ৰেছাৰৰ কাৰণে নহৰুটো ভাল। সেয়েহে আপোনালোকে ৰাতিপুৱা সময়ত খালী পেটতো পাৰে, আৰু কেতিয়াবা ভাতেৰে হয়তো আপোনালোকে খাব পাৰে। 2 বা 3-4 কোচ যদি নহৰু আপোনালোকে খায় তেতিয়াহ'লে হাই ব্লাড প্ৰেছাৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। তেতিয়া আপোনালোকক দেখাই আছো, আপোনালোকে চাই থাকক, আমি খাই আছো। মোৰ কিন্তু এই মিঠি গুটিটো বিৰাট ফেভৰেট। মিঠি গুটি বিষৰ কাৰণে বহুত ভাল। আপোনালোকেতো জানেই কেঁচা জলকীয়াত C ভিটামিন থাকে, আৰু কেঁচা জলকীয়াটো হাৰ্টৰ প্ৰব্লেম থকাৰ কাৰণেও বহুতখিনি উপকাৰী। তো মাজে মাজে কেঁচা জলকীয়া খাই থাকিব। আচলতে আমাৰ এইবিলাক ঘৰৰ গছৰ জলকীয়া বহুত ভাল লাগে। কেঁচা পিঁয়াজে কোলেষ্ট্ৰল কম হোৱাত সহায় কৰে।
দালি বটা মই দালি বটা বহুত ভাল পাওঁ আৰু মিঠি গুটি বেছি ভাল নাপায় কাৰণ মিঠি গুটিটো ময়ে খাই দিলোঁ অলপ তিতা লাগে কাৰণে ভাল নাপায় মই কিন্তু ঘৰচীয়া বস্তু বহুত ভাল পাওঁ এয়া নাস্তা শেষ হোৱা নাই কাৰণে ভাত অলপ লৈ ললো আমি পইতা ভাত এই পইতা ভাত লৈ ললো অলপ নাস্তাখিনিও শেষ কৰিব লাগিবতো পইতা ভাত গৰমৰ দিনত বহুত ভাল লাগে হানি শেষ কৰি থওঁ আচলতে পইতা ভাতৰ পানীটো খাই বহুত সোৱাদ লাগে দেই বহুত টেষ্টি